নমস্কাৰ বন্ধুসকল, এইবাৰ 2026ৰ শিৱৰাত্ৰি একেবাৰে শক্তিশালী পৰিৱৰ্তনৰ বছৰৰ শিৱৰাত্ৰি। আজিৰ ভিডিঅ'টোত আমি জানিম 2026 চনৰ শিৱৰাত্ৰি কোন কোন ৰাশিৰ ভাগ্য মুকলি কৰিব, কাৰ বাবে আহিব শুভ সংবাদ, কাক লাভ হ'ব ধন, কৰ্ম, প্ৰেম আৰু শান্তিৰ আশীৰ্বাদ। 2026 বৰ্ষৰ আধ্যাত্মিকভাৱে পৰিৱৰ্তন আৰু পুনৰ জন্মৰ বছৰ বুলি মনা হৈছে। এইবাৰ শিৱৰাত্ৰি বিশেষকৈ ধনৰ গতি ৰাখিবলৈ, বন্দবাদ মিলিবলৈ, দীৰ্ঘদিনীয়া চিন্তা দূৰ কৰিবলৈ, সম্পৰ্ক শুদ্ধ কৰিবলৈ অত্যন্ত শুভ বুলি মনা হৈছে। এইবাৰ শিৱৰাত্ৰিয়ে বিগত 4-5 বছৰৰ যন্ত্ৰণা, বাধা, অৱৰোধৰ পৰা উদ্ধাৰ কৰি নতুন দিশ দেখুৱাব বুলিও জনোৱা হৈছে। এতিয়া আমি জানি লওঁ যে কাৰ কাৰ ভাগ্য মুকলি হ'ব। প্ৰথম হৈছে যিসকল দীৰ্ঘ চিন্তা অস্থিৰতাত আছে, 2026ৰ শিৱৰাত্ৰি মস্তিষ্কৰ চাপ কমাই দিব বুলি মনা হৈছে। লগতে যাৰ কাম চাকৰি ৰৈ আছিল তেওঁলোকৰো এই অৱৰোধ পলকতে মুকলি হোৱাৰ সময় আহি পৰিছে। লগতে যিসকল ব্যৱসায়ী বহুতো ধাৰত পোত খাই আছে, এইবাৰ শিৱৰাত্ৰিয়ে তেওঁলোকৰ ধনৰ পথ পুনৰ সজীৱ কৰিব বুলি মনা হৈছে। লগতে যাৰ সম্পৰ্ক সংসাৰত টনা আজোৰা যন্ত্ৰণা অনুভৱ কৰি আছে, 2026ৰ শিৱৰাত্ৰিয়ে তেওঁলোকৰ বাবে শান্তিৰ সূচনা কৰিব বুলি মনা হৈছে। কিন্তু তাৰ বাবে আপোনালোকে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কিন্তু নাপাহৰিব। গতিকে ভিডিঅ'টো আমি আকৌ আৰম্ভ কৰোঁ আহক। এইবাৰ আমি জানিম ৰাশি অনুসৰি 2026ৰ শিৱৰাত্ৰিটোৰ পিছৰ বছৰখিনিনো কেনেকুৱাকৈ যাব। প্ৰথম আমি আলোচনা কৰিছোঁ মেষ ৰাশি। আপোনাৰ বাবে এইবাৰ একেবাৰে ধন কৰ্মত বিৰাটেই শুভ বুলি মনা হৈছে, কাৰণ শিৱৰাত্ৰিয়ে আপোনাৰ জীৱনলৈ এক নতুন গতি দিব। 2026ৰ শিৱৰাত্ৰি ফলহীন চেষ্টাৰ ফল দিব বুলি মনা গৈছে মেষ ৰাশিসকলৰ বাবে। এতিয়া আহিছোঁ আমি বৃষ ৰাশিলৈ। দাম্পত্য সম্পৰ্ক, পৰিয়াল যোনে অশান্তিত আছিল তেওঁলোকে শান্তিৰ বাট দেখিবলৈ পাব। টকাৰ উৎস বৃদ্ধি হ'ব। বন্ধ ধন আপোনালোকলৈ ঘূৰি আহিব। কাৰোবাৰ পৰা আপোনালোকে যদি টকা পাবলৈ আছে সেই টকাও আপোনালোকৰ হাতলৈ ঘূৰি আহিব। এতিয়া আমি আলোচনা কৰিম মিথুন ৰাশি। ব্যৱসায়, চাকৰি, প্ৰকল্প সফল হ'ব বুলি এই শিৱৰাত্ৰিৰ পিছতে মনা হৈছে। বিদেশ ভ্ৰমণ, লগতে শিক্ষা বিভাগতো আপোনালোকে বিশেষ পাৰদৰ্শিতা দেখুৱাব পাৰিব। আমি আলোচনা কৰিম কৰ্কট ৰাশি। আপোনালোকে মানসিক চাপৰ পৰা এই 2026 চনৰ শিৱৰাত্ৰিৰ পিছতে মুক্ত হ'ব। 2026 চনৰ শিৱৰাত্ৰিয়ে আপোনাক দৰ্শন শক্তি, নতুন স্থিৰতা দিব আৰু আপোনালোকে মহাদেৱক কিন্তু মানিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি সিংহ ৰাশি। সন্মান, নেতৃত্ব, কাম চাকৰি সলনি কৰিলে অতি শুভ বুলি এই শিৱৰাত্ৰিৰ পিছতে মনা হৈছে। আপোনালোকলৈ চবতছে ডাঙৰ বৃহৎ সুযোগ এই শিৱৰাত্ৰিৰ পিছতে আহিব বুলি মনা হৈছে। গতিকে আপোনালোকে মহাদেৱক মনাটো বন্ধ নকৰিব আৰু আপোনালোকে মহাদেৱক পুজিবলৈ আৰম্ভ কৰক। আৰু তাৰ বাবে আপোনালোকে ব্ৰত, মহাদেৱৰ শিৱলিংগত আপোনালোকে জল অৰ্পণ কৰিব পাৰে বা আপোনালোকে বেলপাতো অৰ্পণ কৰিব পাৰে। এতিয়া আহিছোঁ আমি কন্যা ৰাশিলৈ। স্বাস্থ্য, শান্তি, অসম্পূৰ্ণ কাম এই শিৱৰাত্ৰিৰ পিছতে আপোনালোকৰ পূৰণ হ'ব। দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত অসুবিধা বা সংসাৰত যিসমূহ আপোনালোকে অসুবিধা পাই আহিছিল সেইসমূহ এই 2026 চনৰ শিৱৰাত্ৰিৰ পিছতে হ্ৰাস হ'ব বুলি মনা হৈছে। নেক্সট আমি আলোচনা কৰিম তুলা ৰাশি। প্ৰেমত মিলন, দাম্পত্যত সুখ, ধন লাভ, নতুন আয় পথ মুকলি বুলি এই 2026 চনৰ শিৱৰাত্ৰিৰ পিছতে তুলা ৰাশিৰ জাতক জাতিকাসকলক মনা হৈছে। নেক্সট আমি আলোচনা কৰিম বৃশ্চিক ৰাশি। 2026 চনৰ শিৱৰাত্ৰি আপোনাৰ লুকাই থকা ভাগ্য জাগ্ৰত কৰিব। হঠাৎ টকা সুযোগ আহিব। লগতে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে উচ্চ স্থান লাভ কৰিব বুলিও মনা হৈছে। গতিকে আপোনালোকে মহাদেৱক কিন্তু মানিবলৈ নাপাহৰিব। নেক্সট আলোচনা কৰিম আমি ধনু ৰাশি। যাত্ৰা, স্থান পৰিৱৰ্তন আৰু নতুন কামত আপোনালোকে সফল হ'ব বুলি মনা হৈছে। গতিকে এই শিৱৰাত্ৰিত আপোনালোকে ব্ৰত ৰাখিবলৈ কিন্তু নাপাহৰিব। যদিও আপোনালোকে এই শিৱৰাত্ৰিত ব্ৰত ৰাখিবলৈ পাহৰি গ'ল, তেনেহ'লে আপোনালোকে সোমবাৰটো শিৱক উৎসৰ্গা কৰিবলৈ নাপাহৰিব। আপোনাৰ জীৱনটো এই শিৱৰাত্ৰিৰ পিছতে নতুন গতি লাভ কৰিব। এতিয়া আহিছোঁ কুম্ভ ৰাশি।
কুম্ভ ৰাশিৰ বাবে ধনৰ ভাগ্য একেবাৰে উন্নত, ব্যৱসায়ত উত্তম লাভ, মানসিক শান্তিও বৃদ্ধি বুলি এই 2026 চনৰ শিৱৰাত্ৰিৰ পিছতে মনা হৈছে। মকৰ ৰাশিৰ বাবে আপোনালোকে চিন্তা কম হ'ব। আপোনালোকৰ যি ঋণৰ বোজা আছিলে সেইসমূহ হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে। 2026 চনৰ শিৱৰাত্ৰিত সম্পত্তি, ঘৰ আদিত উত্থান বুলিও মনা হৈছে। নেক্সট আমি আলোচনা কৰিম মীন ৰাশি। প্ৰেম, আধ্যাত্মিকতা, অন্তৰ শক্তি আপোনালোকৰ যথেষ্টখিনি বাঢ়িব। শিৱৰ আশীৰ্বাদে বাধা হ্ৰাস কৰি নতুন পথ আপোনালোকক দেখুৱাব বুলি মনা হৈছে। গতিকে এই ক্ষেত্ৰত সোমবাৰ দিনটো আপোনালোকে ব্ৰত ৰাখিবলৈ চাব আৰু শিৱক আপোনালোকে নিজৰ মনত স্থাপন কৰি লওক। লগতে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক কৰিব পৰা নিশাৰ 3টা বিশেষ উপায় জনাম, যি আপোনালোকে 8টাৰ পৰা 9:30টাৰ ভিতৰত আপোনালোকে কৰিব পাৰে। প্ৰথম উপায় হৈছে বেলপাত 3টা উৎসৰ্গা কৰিব আৰু মনত ভাবিব, মহাদেৱ মোৰ ভাগ্যৰ বাট খুলিবলৈ সহায় কৰক। নেক্সট উপায় হৈছে আপোনালোকে চাকি আৰু মন্ত্ৰ 21 বাৰ জাপ কৰিব লাগিব। এই মন্ত্ৰ এনেধৰণৰ, ওম নমঃ শিৱায়। লগতে মহাশিৱৰাত্ৰিৰ 11:30 পৰা 12 বজাৰ ভিতৰতে আপোনালোকে যদি শিৱ বাবাক প্ৰাৰ্থনা কৰি নিজৰ মনৰ কথা কৈছে, তেনেহ'লে পূৰ্ণ বছৰৰ ভাগ্যত আপোনালোকৰ প্ৰভাৱ পেলাব আৰু যথেষ্টখিনি উত্তৰ হ'ব বুলি মনা গৈছে। বন্ধুসকল, শিৱৰাত্ৰি 2026 ভাগ্য, ধৰ্ম, ধন, সম্পৰ্ক সকলোতে নতুন আশাৰ ৰেঙনি অনাৰ সময়। বিশ্বাসেৰে নাম ল'লে শিৱ বাবা আপোনাৰ জীৱনত আশাৰ ৰেঙনিৰ বাট নতুনকৈ খুলি দিব। গতিকে কমেণ্টত আপোনালোকে জয় শিৱ শংকৰ, জয় মহাদেৱ, হৰ হৰ মহাদেৱ বুলি আপোনালোকে লিখিবলৈ নাপাহৰিব। নতুন ভিডিঅ' এটাত লগ পাম। ভিডিঅ'টো ভাল লাগিলে যদি শ্বেয়াৰ কৰিব আৰু আপোনালোক যদি সঁচাই শিৱভক্ত হয় তেনেহ'লে ভিডিঅ'টোত লাইক কৰিব। ধন্যবাদ।